তো হে গাইজ মই আছোঁ আজি কামাখ্যা মন্দিৰত আৰু আপোনালোক সকলোকে বিবস্ত চেনেলত আজি কামাখ্যা মন্দিৰৰ স্বাগতম জনাইছোঁ। তো বেলেগ তেন্তে ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এনেকৈ গা পা ধুই পুৰা ওলালোঁ মানে কামাখ্যা মন্দিৰলৈ বুলি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ না কি হে বলছিলে মাত্ৰ ঘৰৰ পৰা আকাশখন কি কলা কৰি আহিছে কালি কিন্তু ৰ'দে কালি একদম মানে ৰ'দে টেংটিঙা কালি আৰু কটি এটা ৰ'দে দিছে গৰবা নৰি আজি আৰু বৰষুণে মানে যাবাই নৰি আৰু বৰষুণে নাহিলে ভাল আছিল তাৰ বাবে আমি কাক চিন্তি ভৰা গৈছোঁ নাহিলোঁ আমি আহিয়ে আছিলোঁ মানে এইখিনিতে কিবা এটা এক্সিডেণ্ট হৈছে ৰ'ব মানে আগত বহুত জাম তো দেখিছে আগত মানে এনে কিমান এটা এক্সিডেণ্ট হৈছিল আৰু আহি পালোঁ মই বাইহাটা চাৰিআলি আগৰ আছোঁ বাইহাটা চাৰিআলি টোল গেট আৰু আমাৰ বাইকে বাইক বেষ্ট অলপ আমাৰ বাইকৰ ৰাস্তা এইফালে বাইকৰ আমাৰ বাহাদুৰিয়ে বেলেগ আৰু মানে গাইজ সূৰ্যটো দিছিল অলছি দিয়ক মানে ৰ'দ দিছে আৰু অলপ ভাল লাগছি খাদ্য ভাল আৰু মানে কামাখ্যা মন্দিৰ আহিছোঁ ন সেইকাৰণে আমাক ভগৱানে চাইছে আৰু অলপমান তো আম বুজি গম আৰু ইয়াত ভাই আজি যাম নাহিলে जाम देखो ना जाम बाप रे बाप भाई जो शांति नहीं जो शांति नहीं আজি এনে যাই পাম না ভাই তো আহি পালোঁ কামাখ্যা আৰু গাড়ীখন মানে ইয়াতে চলিলোঁ আজি মানে গাড়ী থোৱা জেগাই মানে পাৱাৰ কম পাৱাৰ নাই সেইকাৰণে ইয়াতে গাড়ীখন থৈ দিলোঁ পইচা হয় বল ঘৰৰ পৰা আহোঁতে ইমান টাইম লগা নাই মানে মানে এইখিনি জেগা আহোঁতে যিমান টাইম লাগছে না কি ভাই যিটো জ্বালা পাইছোঁ না এয়া আগত আহি পালোঁ গেট কামাখ্যা মন্দিৰৰ গেট এইখন আৰু ইয়াতে মানে কিবা এটা খাই লওঁ মানে খোৱাৰ পৰা একো খোৱা নাই ভাইয়া লৈ ল'লোঁ এনেকৈ গৰম গৰম চাহ তাহ খোৱা হৈ গ'ল আৰু এতিয়া প্ৰায় মোটামুটি আমি 3 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা ইয়াত আজি মানুহ দেখিছে এইবিলাক অনলি অসমৰে মানুহ নহয় দিয়ক ভিন্ন ঠাইৰ পৰা মানুহ আহে দিয়ক মই দেখা পোৱা মতে অ' ভাই পাঁচনা তই পাঁচনা কেদাৰনাথ যায় তই পাঁচনা পোৱালে একে মই আহা মোটামুটি 2 দিনমান আহিছোঁ আৰু এতিয়া মোৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে মই পাৰিম ক'ততো নাজানো আৰু মই হ'লি আজিয়ে ফাৰ্ষ্ট মানে ইয়াতে গুৱাহাটী আহি থাকোঁ গুৱাহাটীত কিন্তু মানে কামাখ্যা মন্দিৰৰ পৰা আহি পোৱা নাছিলোঁ আজিয়ে ফাৰ্ষ্ট তো চিনি ভাই ইয়াৰ লগতে আহিছোঁ আজি আৰু ইয়াতে মানে একদম মানে খুদে প্ৰতি মানে খোৱা বস্তু ইফালে চাও দি আছে মোক চাও খাব পাব আপোনালোকে আহিলে চাও দি আছে কি লাগে আৰু মানে খাই থাকক আৰু মই এনেকৈ চাহ খাই হৈছোঁ আৰু আজি মানে মানুহ অলপ কম কিয় বা মানুহ কম মানে আজি যিহেতু লাষ্ট আজি মানুহ হ'ব বুলি আজি দৰ্শনে কৰিব মন্দিৰ কৰে মানুহ হ'ব আস্তে আস্তে দেৰি অলপ হ'লে অলপ মানুহ হ'ব আমাৰ কেদাৰনাথ যায় বোলে আৰু এতিয়া মানে হাৰ মানি গৈছে আৰু এটা কেদাৰনাথ যাব ইয়াৰ দ্বাৰা নহ'ব আৰু ইয়াৰ লগত মই নাহোঁ আৰু এখনিতে আহি হাৰি গ'ল ৰ'দ বহুত না ৰ'দ বহুত আৰু কি মাষ্টাৰ গৰমত কি পিন্ধিছা তোৰ এইটো কলা হম নাই মানুহ মাৰবাৰ আছে গৰমত আৰু ই বেটাই চাচোন চাহ কলা হম কলা হ'ব মানে কলা নহয় দিয়া এই ৰাজ্যৰ মানুহ মহান আছে একদম এনেকৈ ইফালে লাগব এইখিনি আহোঁতে ঘামে ধুই দিছোঁ বাপৰে বাপ আৰু আছেই ইমান আৰু ই বেটাই বহি গ'ল আৰু মই এখন গামোচা লৈছিলোঁ ৰ'ব গামোচাখন লৈ লওঁ পাৰিয়ে গৈছিলোঁ এইখন ল'ব ভাই বল আৰু এতিয়া এনেকৈ যদি উঠি আছোঁ পালোঁ আৰু লাষ্ট অলপমান আছে আৰু এয়া চাওঁ আগত গেটখন কি ধুনীয়াকৈ সজাইছে আৰু ফাইনেলি বহুত কষ্টৰ ফলত আহি পালোঁ এয়া কামাখ্যা মন্দিৰ আৰু মন্দিৰটো চাওকচোন কি ধুনীয়াকৈ সজাইছে
আৰু এতিয়া মানে ভিতৰত সোমাব লাগিলে তাৰ পৰা একদম লাইন আছে ফেলক লাগি এদি লাইন পাতি সোমাব লাগিব ভিতৰত যাবৰ কাৰণে এনেকৈ লাইন পাতি আছোঁ আৰু নেদেখাও দিয়ক ভিতৰত কেমেৰা এলাও নাই আৰু ইয়াতে মানে নাৰিকলটো ভাঙি কিবা পানী দি পূজা কৰে না কি বা মই নাজানো দিয়ক আৰু নহয় মই আহি থাকোঁতে এটা বস্তু দেখা পালোঁ চাওকচোন গাড়ীত কিমান চববিলাক লৈ যাব ইয়াৰ পৰা ভাই নাৰিকল খালে কি দাম আছে নেকি নেকি ইমান পইচা বেছি হৈছে সেইবিলাক ইয়াতে উঠাই আছে আহিলোঁ আমি মন্দিৰ দৰ্শন কৰি আৰু ইয়াতে অলপমান বহিছিলোঁ মানে বহুত ভাগৰ লৈছোঁ আহি আৰু মানে কি হয় মানে আপোনালোকৰ কাৰণে মানে দেখাব আহিলোঁ বা কামাখ্যা মন্দিৰ আপোনালোকক দেখালোঁ আৰু আমাৰো কষ্ট হৈছে বহুত সেইকাৰণে আপোনালোকে যদি আমাক ছাপোৰ্ট কৰে আৰু এনে কষ্ট কৰিব আমি মানে খাওক বা মানে কিবা উৎসাহ পাম তো সেই গতিকে আপোনালোকৰ লাইক এটা কৰি দিব লাইকটো কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব যদি ভাল লাগিছে তেতিয়া কৰিব যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব কমেণ্ট এটা কৰিব কাই ক'ৰ পৰা চাই আছে আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ যাব তো লগ পাম নেক্সট এটা ভিডিঅ' সৈতে আজিলৈ টাটা বাই বাই